In YouTube, search the words FOOD space GYAN. You will find a channel based on Assamese ethnic foods. Please subscribe to our channel Food Gyan and press the bell icon for the notifications. Hello friends, welcome to Food Gyan. This video is filmed and suggested by our sister channel. Name is Rural Nature. Please subscribe to that channel. Make sure. আজি আমি মাটিমাহৰ সৈতে কেনেকৈ সাৰ মানে আপোনাৰ গোলাখাৰৰ সৈতে কেনেকৈ আমি কাঠ আলু বা কচু আলু দি আমি এখন ইণ্ডিজিনাছ তৰকাৰী এখন বনাব পাৰোঁ, লোকেল তৰকাৰী। সেইটো আমি আলোচনা কৰিছোঁ। নিশ্চয় আপুনি ভিডিঅ' চাই ইতিমধ্যে বুজিব পাৰিছে কেনেকৈ প্ৰচেছটো আগবঢ়া হৈছে। ইয়াত বিশেষভাৱে মন কৰিবলগীয়া দুটা বা তিনিটা কথা আছে। সেই তিনিটা কথা মনত ৰাখিলে হ'ল। মাটিমাহটো আপোনালোকে যিটো মাটিমাহ বুলি কয় বা মাটি দালি, সেইটো বস্তু আপোনালোকে পানীত ভালদৰে কোমলিবলৈ তিয়াই থ'ব লাগিব কিছু সময়। তাৰপিছতহে মাটি দালিখিনি বনাবলৈ প্ৰিপেয়াৰ হয়। আৰু লগতে যিটো জিঞ্জাৰ গাৰ্লিক পেষ্ট, আদা নহৰু যিটো পিচা, সেই পিচাটো তেলতেই ঢালি নিদি ভিডিঅ'ত দেখুওৱাৰ ধৰণে ইনষ্ট্ৰাকশ্যন ফ'ল' কৰি আপোনালোকে ঢালি দিব। আৰু ইয়াতে আমি কচু আলুৰ সৈতে মাটি দালি বনোৱা দেখুৱাইছোঁ। গতিকে ক'লা খাৰটো এটা নিৰ্দিষ্ট এমাউণ্টত মানে পৰিমাণ অনুযায়ীহে দিব লাগিব। মাটিমাহ যিমান আছে, মাটি দালি যিমান আছে বা আলু যিমানখিনি আছে, সেইটো ৰেচিঅ'ৰ ওপৰত ডিপেণ্ড কৰিহে কলাখাৰ দিব লাগিব। This recipe is very much familiar and so much easy. Therefore, I am not describing the video point by point. You will understand by yourself because it is very much easy. এটা ইনষ্ট্ৰাকশ্যন দিওঁ, সেইটো হৈছে আপোনাৰ এনেকুৱা ধৰণৰ যিবিলাক ৰেচিপি ঘৰুৱা বা গাঁৱলীয়া যিবোৰ ৰেচিপি ইণ্ডিজিনাছ, সেই ৰেচিপিবিলাক সদায় খৰিৰ জুইত বনালে বেছি সোৱাদ হয়। সেইটো মন কৰিব। এডেড ফ্লেভাৰ হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মেজিক পাত বুলি যিটো জনাজাত আমাৰ অসমীয়া সমাজত, বঙালী ধনিয়া বুলিও কোৱা হয়। যিটো বাহিৰৰ ধনিয়া, এটা এক্সট্ৰা ব্ৰিড, যিটো আমাৰ যিটো আমি ইউজুৱেলি ব্যৱহাৰ কৰোঁ ধনিয়া, সেইটো ধনিয়া নহয়, আৰু এটা ধনিয়া আছে। ভিডিঅ'টো চাই থাকিলে নিশ্চয় বুজি পাব। আৰু তেজপাত আপোনালোকে তেলত দিওঁতে ব্যৱহাৰ কৰিব পাৰে। বাট নট আদাৰ স্পাইচেছ, বেলেগ আদাৰ স্পাইচেছ লাইক জিৰা, গৰম মছলা এইবিলাক ব্যৱহাৰ কৰিব নালাগে। আৰু কেঁচা জলকীয়া আপোনালোকে এডেড ফ্লেভাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। ইট ইজ আ কমপ্লিটলি ভেজিটেৰিয়ানছ ৰেচিপি, চ' ইউ মাষ্ট ট্ৰাই দিছ। As I have already told you, আকৌ এবাৰ কৈছোঁ, ধনিয়াটো যে ব্যৱহাৰ কৰিব লাগিব বুলি কৈছোঁ, ধনিয়াটো তৰকাৰীখিনি ঠিক উতলাৰ পিছত, সিজাৰ পিছত, নমাবৰ সময়তহে আপোনালোকে ব্যৱহাৰ কৰিব, যাতে ফ্লেভাৰটো থাকি যায়। আৰু আদা নহৰু যিটো পেষ্ট, জিঞ্জাৰ গাৰ্লিক যিটো পেষ্ট, সেইটো তেলত ব্যৱহাৰ নকৰি কিছু সময় পিছত ব্যৱহাৰ কৰিব, যাতে তাৰ ফ্লেভাৰটো ডিৰেক্টলি তেলত পোৰা নগৈ ডাইৰেক্টলি আমি সিজোঁতে তাৰ সেই ফ্লেভাৰটো মানে পাওঁ, ব্যৱহাৰ কৰিব তাত পাৰি। চ' ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ গাইজ। আৰু আমাৰ ছিষ্টাৰ চেনেলটোৰ কথা কৈছিলোঁ, ৰুৰেল নেচাৰ, সেইটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মেক চিয়'ৰ ডেট ইউ হেভ ছাবস্ক্ৰাইবড ইট এণ্ড প্লিজ শ্বেয়াৰ ইট, স্প্ৰেড ইট, শ্ব' ইয়ৰ লাভ টু আছ।